বন্ধুসকল আজিৰ আন এক ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ লৈছো ৰেচন কাৰ্ডৰ ফৰ্ম ফিলআপ সম্বন্ধে কিছু কথা। তো বন্ধুসকল আশা কৰো ভিডিঅ'খিনি আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব, কিয়নো এইটো ভিডিঅ'ত আপোনালোকক জনাই থকা হ'ব যে ৰেচন কাৰ্ডৰ A to Z ফৰ্ম ফিলআপ কেনেকৈ কৰা হয় একেবাৰে শুদ্ধ ৰূপত। তো যদিও ভিডিঅ'খিনি অলপ দীঘল হয় কিন্তু আপোনালোকে বুজিব পাৰিব যে আসলতে কেনেকৈ ফিলআপ কৰিব লাগে শুদ্ধ ৰূপত। তো এইখিনি তথ্য আপোনালোকক আজি দাঙি ধৰা হ'ব। আৰু এটা উল্লেখযোগ্য কথা যে মই যোৱা 22 জানুৱাৰী তাৰিখে আমাৰ ওচৰত থকা গাঁও পঞ্চায়ত এখনৰ মিটিঙত গৈছিলো এই ৰেচন কাৰ্ড সম্বন্ধীয় কিছু কথা জানিবলৈ। তো সেইটো মিটিঙত ৰেচন কাৰ্ডৰ বিষয়ে পঞ্চায়তৰ বিষয়ববীয়াসকলে বিভিন্ন কথা বিভিন্ন তথ্য তেওঁলোকে দাঙি ধৰিলে যে কোনসকল ব্যক্তিয়ে ৰেচন কাৰ্ডত এপ্লাই কৰিব পাৰিব আৰু কোনসকল ব্যক্তিয়ে এপ্লাই কৰিব নোৱাৰিব। তো এনেকুৱা ধৰণৰ বিভিন্ন কথা আৰু ফৰ্ম ক'ত জমা দিব লাগিব, ফৰ্মসমূহ ক'ৰ পৰা কালেক্ট কৰিব লাগিব, তো এনেকুৱা আৰু ডকুমেন্টস লগত কি দিব লাগিব। তো এনেকুৱা ধৰণৰ বিভিন্ন কথা তেওঁলোকে ক'লে আৰু আমি এই কথাখিনি শুনিলো আৰু ৰাইজৰ বিভিন্ন প্ৰশ্ন বিভিন্ন মতামত তাত দিয়া হল। তো এই ভিডিঅ'ত আপোনালোকক জনাম যে কি ডকুমেন্টস এই ফৰ্মটোৰ লগত জমা দিব লাগিব আৰু কাৰ ৰেচন কাৰ্ড হ'ব, কোনে পাব, এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাম বা জনাবলৈ চেষ্টা কৰিম। আৰু আপোনালোকলৈ এটা অনুৰোধ, যদি মোৰ ভিডিঅ'টোত মোৰ চেনেলটোত আপোনালোকে নতুন ভিজিট কৰিছে তেতিয়াহ'লে মোৰ চেনেলটো অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰিব যাতে এনেকুৱা ধৰণৰ নতুন ভিডিঅ' আপোনালোকক আৰু দি থাকিব পাৰো। তো আহক দেৰি নকৰি আমি আৰম্ভ কৰো যে ৰেচন কাৰ্ডৰ ফৰ্ম সম্পূৰ্ণ শুদ্ধ ৰূপত কেনেকৈ ফিলআপ কৰিব পাৰি। তো ভিউৱাৰ্ছসকল আপোনালোকৰ স্ক্ৰীনত চাব পাৰিছে এইটো ৰেচন কাৰ্ডৰ ফৰ্ম। তো ৰেচন কাৰ্ডৰ ফৰ্মত আপোনালোকে চাব একেবাৰে ওপৰত দিয়া আছে ফৰ্ম সিৰিয়াল নাম্বাৰ টু বি গিভেন বাই লোকেল অফিচ। তো এইটো ফৰ্ম আপোনালোকে য'ত জমা কৰিব তাৰ পৰা এই সিৰিয়াল নাম্বাৰটো লিখি দিব। তো এই সিৰিয়াল নাম্বাৰটো আপোনালোকে লিখিব নালাগে। তো তাৰ পিছত কি কোৱা হৈছে চাওক, অল ফিল্ডস মাৰ্কড উইথ এ ষ্টাৰ আৰ মেণ্ডেটৰী ফিল্ড আৰ মাষ্ট বি ফিল্ড। মানে যিসকল মানুহে এইটো ফৰ্মত নতুন এপ্লাই কৰিব ৰেচন কাৰ্ডৰ বাবে তেওঁলোকেও কাৰ্ড টাইপটো লিখিব লাগিব, নাইবা যিসকলৰ ৰেচন কাৰ্ড আছে তেওঁলোকৰ কাৰ্ড টাইপ লিখিব লাগিব। মানে যিসকল মানুহে যি কাৰ্ড পোৱাৰ যোগ্য সেই কাৰ্ডৰ নাম ইয়াত উল্লেখ কৰিব লাগিব। যদি কাৰোবাৰ APL আছে তেতিয়াহ'লে তেওঁলোকে APL লিখিব লাগিব, যদি BPL আছে BPL লিখিব লাগিব, নাইবা যদি তেওঁলোকে APL এপ্লাই কৰিব তেতিয়াহ'লে APL লিখিব, নাইবা যদি BPL এপ্লাই কৰিব তেতিয়াহ'লে BPL লিখিব। আৰু শেষত আৰু দুটা অপচন আছে, যদি এইটো এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে এই দুটাও ইয়াত এটা লিখিব পাৰে। এই APL BPL নাইবা AAY যি কাৰ্ড নহওক সেই কাৰ্ডৰ নাম্বাৰ ইয়াত লিখিবলৈ কৈছে। তাৰ পিছত কোৱা হৈছে নাম্বাৰ 1ত পাৰ্টিকুলাৰ্স অফ দা হেড অফ দা ফেমিলি। তো ইয়াৰ পৰা আপোনালোকে একেবাৰে মনোযোগ সহকাৰে চাব, কিয়নো ফৰ্ম ফিলআপ কৰোঁতে ভুল নকৰিব, সেইকাৰণে আপোনালোকক বাৰে কৈ আছো। তো এতিয়া চাওক ইয়াতে হেড অফ দা ফেমিলি। তো যিটো ফেমিলিৰ পৰা এই ফৰ্মটো ফিলআপ কৰিছে এপ্লাই কৰিবলৈ ৰেচন কাৰ্ডৰ বাবে নাইবা নতুন সদস্য এড কৰিবৰ বাবে, তেওঁলোকৰ পৰিয়ালৰ হেড ফেমিলি মেম্বাৰজনৰ নাম ইয়াত লিখিব দিছে। আৰু এইটো সাইডত চাওক আপোনালোকে ফটোৰ এটা অপচন আছে আৰু ইয়াত এক কপি ফটো দিব দিছে হেড অফ দা ফেমিলিৰ। ইয়াত লিখাই আছে হেড অফ দা ফেমিলি। তো হেড অফ দা ফেমিলি যদি আপোনালোকৰ পুৰুষ মানুহ হয় পুৰুষ মানুহৰ নাম লিখিব, আৰু যদি মহিলা মানুহ হয় তেতিয়াহ'লে মহিলা মানুহৰ নাম লিখিব। তাৰ পিছত দিয়া হৈছে মাদাৰ্স নেম, মানে হেড অফ দা ফেমিলিৰ মাকৰ নাম। তাৰ পিছত আছে ফাদাৰ্স নেম, মানে হেড অফ দা ফেমিলিৰ দেউতাকৰ নাম। এইখিনি লিখাৰ পিছত এতিয়া আহিব স্পাউস নেম। স্পাউস নেমত আপোনালোকে কি লিখিব, যদি ইয়াত হেড অফ দা ফেমিলিত যদি পুৰুষ মানুহৰ নাম লিখিছে তেতিয়াহ'লে স্পাউস নেমত তেওঁৰ ৱাইফৰ নাম মানে তেওঁৰ স্ত্ৰীৰ নাম লিখিব লাগিব। আৰু যদি হেড অফ দা ফেমিলিত ইয়াত মহিলা মানুহৰ নাম লিখিছে তেতিয়াহ'লে স্পাউস নেমত তেওঁৰ হাজবেণ্ডৰ নাম নাইবা তেওঁৰ স্বামীৰ নাম লিখিব লাগিব। তাৰ পিছত আছে জেণ্ডাৰ। তো যদি ইয়াতে আপোনালোকে পুৰুষ মানুহৰ নামজন লিখে তেতিয়াহ'লে ইয়াতে জেণ্ডাৰ
মেল লিখিব লাগিব আৰু যদি ইয়াতে আপোনালোকে মহিলা মানুহৰ নাম লিখে তেতিয়াহ'লে জেন্ডাৰত ফিমেল লিখিব লাগিব তাৰ পিছত আহিব ডেট অফ বাৰ্থ মানে সেই মানুহজনৰ জন্মৰ তাৰিখ কিমান ইয়াত প্ৰথমতে ডেট দিব যদি ডেট থাকে আৰু মাহ উল্লেখ কৰি দিব আৰু ইয়াৰটো মানে চনটো ইয়াত লিখি দিব তাৰ পিছত আছে এজ মানে সেই মানুহজনৰ টোটেল বয়স কিমান হৈছে ইয়াত লিখি দিব যদি 40 বছৰ হয় 40 লিখি দিব 50 হলে 50 বছৰ মানে যাৰ যি বয়স ইয়াত লিখি দিব তাৰ পিছত আহিব নেশনালিটি ইয়াত লিখিব ইণ্ডিয়ান যেহেতু আমি ভাৰতীয় গতিকে ইয়াত ইণ্ডিয়ান লিখিব লাগিব তাৰ পিছত আহিব ল্যান্ডলাইন ফোন নাম্বাৰ তো ল্যান্ডলাইন ফোন নাম্বাৰত ইয়াত লিখিব নালাগে যেহেতু ৰেশন কাৰ্ড দুখীয়া মানুহেই ব্যৱহাৰ কৰে তো ল্যান্ডলাইন ফোন নাম্বাৰ যদি আছে দিব যদি নাথাকে নিদিব আৰু ইয়াত আছে মোবাইল নাম্বাৰ ফৰ SMS এলাৰ্টস আৰু এনেকুৱা মোবাইল নাম্বাৰ দিব আপোনালোকে যেটো মোবাইল নাম্বাৰ চালু আছে মানে SMS সমূহ আহি থাকে তো সেইটো মোবাইল নাম্বাৰ ইয়াত দি দিব নিজৰ নামত বা নিজৰ ঘৰৰ মোবাইল নাম্বাৰ এটা দিব তাৰ পিছত আহিব বেংক একাউন্ট নাম্বাৰ আৰু বেংকৰ একাউন্টৰ নাম্বাৰ ইয়াত লিখি দিব তাৰ পিছত আছে বেংক নেম এন্ড ব্ৰাঞ্চ মানে আপুনি কোনটো বেংকত একাউন্ট খুলিছে সেই বেংকৰ নাম ইয়াত লিখিব যদি ষ্টেট বেংক হয় ষ্টেট বেংক বুলি লিখি দিব আৰু যদি সেন্ট্ৰেল বেংক হয় সেন্ট্ৰেল বেংক লিখিব ইউনিয়ন বেংক হলে ইউনিয়ন বেংক লিখিব যাৰ যি বেংক সেই নামটো ইয়াত লিখি দিব আৰু ব্ৰাঞ্চ মানে সেই ব্ৰাঞ্চটো ক'ত অৱস্থিত সেই ব্ৰাঞ্চটো ইয়াত লিখি দিব শাখা তাৰ পিছত আছে জব কাৰ্ড নাম্বাৰ আৰু জব কাৰ্ডৰ নাম্বাৰটো ইয়াত লিখি দিব BPL সিরিয়াল নাম্বাৰ ফৰ BPL এপ্লিকেন্টস BPL সিরিয়াল নাম্বাৰ যদি হেতু পৰিয়ালৰ আছে তেতিয়াহলে ইয়াত সিরিয়াল নাম্বাৰটো লিখি দিব তাৰ পিছত আহিব প্ৰেজেন্ট এড্ৰেছ মানে উপস্থিত বৰ্তমানৰ ঠিকনা তো বৰ্তমানৰ ঠিকনা ইয়াত কি লিখিব প্ৰথমত লিখিব ষ্টেটত আপোনালোকে আসাম বুলি লিখি দিব মানে ৰাজ্য আসাম তাৰ পিছত আহিব ডিস্ট্ৰিক্টত লিখিব আপোনাৰ হোম ডিস্ট্ৰিক্ট মানে নিজৰ জিলাৰ নাম ইয়াত লিখি দিব যদি কাৰোবাৰ নগাঁও কাৰোবাৰ লখিমপুৰ কাৰোবাৰ ধুবুৰী বৰপেটা যাৰ যি হওক ইয়াত লিখি দিব তাৰ পিছত সাব ডিভিজন ইয়াত সাব ডিভিজনটো উল্লেখ কৰিব লাগিব তাৰ পিছত আহিব সাৰ্কল চক্ৰ তো চক্ৰৰ নাম ইয়াত লিখি দিব লাগিব তাৰ পিছত ইয়াত আছে ৰুৰেল আৰবান যদি আপুনি গাঁৱত বাস কৰে তেতিয়াহলে ৰুৰেল আৰ লিখিব ইয়াত এটো বক্সত আৰু যদি নগৰত তেতিয়াহলে ইয়াতে ইউ লিখি দিব তাৰ পিছত আছে ব্লক আপোনাৰ উন্নয়ন খণ্ডৰ নাম ইয়াত উল্লেখ কৰিব লিখি দিব তাৰ পিছত আহিব জিপি টাউন BCDC আপুনি যদি গাঁও পঞ্চায়তৰ অন্তৰ্গত তেতিয়াহলে আপোনাৰ জিপি ইয়াত লিখি দিব যদি টাউন বুলি লিখি দিব তো তাৰ পিছত আহিব টাউন মানে হেতুৰ নাম লিখি দিব তাৰ পিছত আছে ভিলেজ ৱাৰ্ড তো আপোনাৰ ভিলেজৰ নাম ইয়াত লিখি দিব আৰু ৱাৰ্ড নাম্বাৰটো পাৰিলে লিখি দিব তাৰ পিছত আহিব স্ট্যাটাস অফ ৰেসিডেন্স ওন হাউস ৰেন্টেড হাউস ইয়াত কি কৈছে অলপ মনোযোগ দি চাব স্ট্যাটাস অফ ৰেসিডেন্স ওন হাউস মানে আপুনি যত বসবাস কৰে বা যত থাকে সেই ঘৰটো আপোনালোকৰ নিজৰ নামত নে আপোনালোকে ভাড়াত থাকে ইয়াত আৰু কোৱা হৈছে নেম অফ হাউস অনাৰ ফৰ ৰেন্টেড হাউস নেম অফ হাউস অনাৰ মানে সেই হাউসৰ সেই ঘৰৰ মালিক যদি আপুনি নিজেই তেতিয়াহলে আপোনাৰ নাম লিখিব আৰু যদি আপুনি ভাড়াত থাকে সেই যাৰ পৰা ভাড়াত লৈছে সেই মালিকজনৰ নাম ইয়াত লিখি দিব তাৰ পিছত আছে ল্যান্ডমাৰ্ক লোকেলিটি কলনী তো আপোনালোকৰ জাগাৰ উল্লেখযোগ্য ঠাই এখনৰ নাম ইয়াত লিখি দিব তো তাৰ পিছত আছে পিন নাম্বাৰ তো পিন নাম্বাৰ আপোনালোকে লিখি দিব নিজৰ পিন নাম্বাৰটো যেনেকুৱা 781308 781314 তো এনেকুৱাকে অসমৰ বিভিন্ন ঠাইৰ বিভিন্ন পিন নাম্বাৰ আছে তো ইয়াত যাৰ যি পিন নাম্বাৰ হয় নিজৰটো নিজে লিখি দিব তো তাৰ পিছত আছে সেন্সাস হাউস নাম্বাৰ তো সেন্সাস মতে আপোনালোকৰ হাউস নাম্বাৰ কিমান এই হাউস নাম্বাৰো ইয়াত লিখি দিব তাৰ পিছত আহিছে ইলেকশন ডাটা এজ পাৰ ভোটাৰ্স লিষ্ট ইয়াত ভোটাৰ লিষ্ট মতে ইয়াত অলপ ইলেকশনৰ ডাটা উল্লেখ কৰিব কৈছে তো প্ৰথমত কি কোৱা হৈছে লোকসভা কনস্টিটুৱেন্সি মানে আপোনালোকৰ লোকসভাৰ নাম ইয়াত লিখিব দিছে কোনটো লোকসভাৰ অন্তৰ্গত এটো লিখিব এসেম্বলি কনস্টিটুৱেন্সি মানে আপোনাৰ সমষ্টিৰ নাম ইয়াত লিখিব এসেম্বলি কনস্টিটুৱেন্সি ইয়াত
সমষ্টিৰ নামটো লিখি দিব তাৰ পিছত আহিছে ইয়াৰ অফ ভোটাৰছ লিষ্ট মানে আপুনি কোনটো ভোটাৰ লিষ্ট সাবমিট কৰিব হেইটো ভোটাৰ লিষ্টৰ চনটো ইয়াত লিখি দিব তাৰ পিছত আহিব নাম্বাৰ অফ পুলিং ষ্টেচন মানে আপুনি যেটো পুলিং ষ্টেচনত ভোট দিয়ে সেই পুলিং ষ্টেচনৰ নাম্বাৰ কিমান তাৰ পিছত আহিব নেম অফ পুলিং ষ্টেচন মানে আপুনি যেটো পুলিং ষ্টেচনত ভোট দিয়ে সেই পুলিং ষ্টেচনটোৰ নাম কি তাৰ পিছত আহিব সিৰিয়েল নাম্বাৰ সেই পুলিং ষ্টেচনটোৰ সিৰিয়েল নাম্বাৰো ইয়াত লিখি দিব তাৰ পিছত আছে হাউস নাম্বাৰ এজ পাৰ ভোটাৰছ লিষ্ট মানে আপোনাৰ ভোটাৰ লিষ্টত উল্লেখিত হাউস নাম্বাৰ ইয়াত লিখি দিব লাগিব মানে সকলোৰে ভোটাৰ লিষ্টত হাউস নাম্বাৰটো লিখা থাকে আৰু সেইটোই ইয়াত লিখিব লাগিব তাৰ পিছত আহিছে পাৰ্মানেন্ট এড্ৰেছ মানে একেবাৰে স্থায়ী ঠিকনা আপোনালোকে যদি তাত স্থায়ীভাৱে বসবাস কৰি আছে বহু দিনৰ পৰা ইয়াত লিখা আছে ইফ প্ৰেজেন্ট এড্ৰেছ এণ্ড পাৰ্মানেন্ট এড্ৰেছ আৰ সেম যদি আপুনি আগত উল্লেখ কৰা প্ৰেজেন্ট এড্ৰেছ আৰু পাৰ্মানেন্ট এড্ৰেছ একেই হয় তেতিয়াহলে ইয়াত ৰাইট চিন দিলেই হ'ব এই বক্সত আৰু বাকিখিনি ফিল আপ কৰিব নালাগে আৰু যদি পাৰ্মানেন্ট এড্ৰেছ বেলেগ তেতিয়াহলে পাৰ্মানেন্ট এড্ৰেছ বেলেগকে লিখিব লাগিব তো তাৰ পিছৰখিনি আপোনালোকে চাব প্ৰফেশনেল ডিটেইলছ তো ইয়াত কিছু প্ৰফেশনেল ডিটেইলছ দিব দিছে অকুপেশন মানে আপুনি কি কাম কৰি জীৱন নিৰ্বাহ কৰি আছে সেইখিনি ইয়াত লিখিব লাগিব তো ইয়াত যদি আপোনালোকে কৃষি কাম কৰে তেতিয়াহলে এই এগ্ৰিকালচাৰিষ্ট তো এনেকুৱা ধৰণৰ লিখি দিব টোটেল এনুৱেল ইনকাম আৰু আপোনালোকৰ বছৰেকীয়া ইনকাম কিমান হয় আয় কিমান হয় এইটো লিখিব লাগিব তাৰ পিছত 3 নম্বৰত দিছে ইয়াত এলপি গেছ কানেকশ্যন ডিটেইলছ আপোনাৰ ঘৰত যদি গেছৰ কানেকশ্যন আছে মানে যে ৰন্ধা বঢ়া কৰা যেটো গেছ এই গেছৰ কানেকশ্যন যদি আপোনাৰ আছে তেতিয়াহলে ইয়াত উল্লেখ কৰিব লাগিব তো প্ৰথমত কোৱা হৈছে গেছ কানেকশ্যন ষ্টেটাছ এভেইলেবল নট এভেইলেবল মানে যদি আপোনালোকৰ গেছৰ কানেকশ্যন আছে তেতিয়াহলে এভেইলেবল লিখি দিব আৰু যদি নাই তেতিয়াহলে নট এভেইলেবল বুলি লিখি দিব তাৰ পিছত কোৱা হৈছে গেছ কোম্পানী নাম আপুনি কোনটো কোম্পানীৰ গেছ ব্যৱহাৰ কৰে সেই কোম্পানীৰ নাম ইয়াত লিখি দিব লাগিব তো তাৰ পিছত আছে গেছ এজেন্সি নাম আৰু কোনটো এজেন্সিৰ পৰা আপোনালোকে গেছ লৈছে গেছৰ কানেকশ্যন লৈছে সেই এজেন্সিৰ নামো ইয়াত লিখি দিব কনজিউমাৰ নাম্বাৰ আৰু এটা কনজিউমাৰ নাম্বাৰ থাকে সেই নাম্বাৰটো ইয়াত লিখি দিব তাৰ পিছত 4 নম্বৰত কোৱা হৈছে ফৰ এক্সিস্টিং ফেমিলি আইডেন্টিটি কাৰ্ড ৰেশন কাৰ্ড হোল্ডাৰ্স অনলি যাৰ ৰেশন কাৰ্ড অলৰেডি আছে তেওঁলোকৰ বাবে এইখিনি তো এটাচ এনক্লোজাৰ তো এইখিনি ডকুমেন্টস তেওঁলোকৰ লগতো দিব দিছে যাৰ অলৰেডি ৰেশন কাৰ্ড আছে কিন্তু নতুনকৈ তেওঁলোকে মেম্বাৰ এড কৰিব এই ডকুমেন্টসমূহ তেওঁলোকে দিব লাগিব কপি অফ এক্সিস্টিং ৰেশন কাৰ্ড মানে সেই ৰেশন কাৰ্ডৰ এক কপি জেৰক্স কপি দিব তাৰপিছত 2 নম্বৰ দিয়া হৈছে ডিটেইল পাৰ্টিকুলাৰ্স অফ ফেমিলি মেম্বাৰ ইন এনেক্সাৰ আৰু লাষ্টত এটা ফৰ্ম আছে এনেক্সাৰ 1 ফৰ্ম হেতুত আপোনাৰ পৰিয়ালৰ আপোনাৰ ফেমিলিৰ যিকেইটা মেম্বাৰৰ নাম এড কৰিছে হেতু ফৰ্ম থাকিব 3 নম্বৰত দিয়া হৈছে কপিজ অফ বাৰ্থ সাৰ্টিফিকেট অফ মাইনৰ মেম্বাৰ্স যদি 10 বছৰৰ তলত নাইবা 10 বছৰৰ কোনো মেম্বাৰ থাকে তেতিয়াহলে তেওঁৰ জন্মৰ প্ৰমাণপত্ৰ দিব দিছে তো 5 নম্বৰত দিয়া হৈছে ফৰ নিউ ফেমিলি আইডেন্টিটি কাৰ্ড ৰেশন কাৰ্ড এপ্লিকেন্টস এইখিনি আপোনালোকে মনোযোগ দি শুনিব যিসকলৰ নতুন ৰেশন কাৰ্ড এপ্লাই কৰিবৰ মন নাইবা নতুন ৰেশন কাৰ্ড পাবলৈ আশা তেওঁলোকৰ কাৰণে এইখিনি অতি গুৰুত্বপূৰ্ণ তো ইয়াত প্ৰথমত কোৱা হৈছে ষ্টেট তো ইয়াত প্ৰথমতে আপোনালোকৰ ৰাজ্যৰ নাম যেনেকৈ অসম ইয়াত ইংৰাজীত লিখিব আসাম আৰু ডিস্ট্ৰিক্ট মানে জিলা ইয়াতে নিজৰ জিলাৰ নাম লিখিব যদি নলবাৰী লিখিব নগাঁও হলে নগাঁও লিখিব বৰপেটা হলে বৰপেটা লিখিব লখিমপুৰ হলে লখিমপুৰ লিখিব তো যাৰ যি ডিস্ট্ৰিক্ট ইয়াত লিখি দিব তাৰ পিছত আছে সাব ডিভিজন তো নিজৰ সাব ডিভিজন ইয়াত লিখিব তাৰ পিছত আহিছে সাৰ্কুল মানে চক্ৰ তো ইয়াত চক্ৰৰ নাম আপোনালোকে লিখি দিব নিজৰ চক্ৰৰ নাম তাৰ পিছত আহিব ৰুৰেল আৰবান তো আপুনি গাঁৱত বাস কৰে নে নগৰত বাস কৰে ইয়াত যদি গাঁৱত আৰ লিখিব আৰু যদি নগৰত ইউ লিখিব তাৰ পিছত আছে ব্লক তো আপোনালোকে ইয়াতে নিজৰ ব্লকৰ নাম উন্নয়ন খণ্ডৰ নাম ইয়াত লিখিব তাৰ পিছত লিখিব জিপি টাউন বিচিডিসি
যদি আপুনি গাঁও পঞ্চায়তৰ অন্তৰ্গত তেতিয়াহ'লে জিপিৰ নাম লিখিব, টাউনৰ অন্তৰ্গত হ'লে টাউনৰ নাম লিখিব, আৰু ভিলেজ ৱাৰ্ড আপুনি যদি গাঁৱত বসবাস কৰি আছে তেতিয়াহ'লে আপোনাৰ গাঁৱৰ নাম লিখিব আৰু ৱাৰ্ড নাম্বাৰ লিখিব। তো তাৰ পিছত কি কোৱা হৈছে ইয়াতে চাওক, ডকুমেণ্টছ ৰিকুৱায়াৰ্ড টু বি ইনক্ল'জ এলং উইথ দিছ ফৰ্ম। এই ফৰ্মৰ লগত কি কি ডকুমেণ্টছ দিব লাগিব। তো ইয়াত প্ৰথমত কোৱা হৈছে ডিটেইলড পাৰ্টিকুলাৰ্ছ অফ ফেমিলি মেম্বাৰ্ছ ইন এনেক্সাৰ 1। তো এনেক্সাৰ ফৰ্ম ইয়াত অলৰেডি দিয়া আছে। তো আপোনালোকে এনেক্সাৰ 1ত ফেমিলি মেম্বাৰৰ নাম যাৰ যাৰ উল্লেখ কৰিছে সেই ফৰ্মটো ইয়াত থাকিব লাগিব। কপিজ অফ বাৰ্থ চাৰ্টিফিকেট অফ মাইনৰ মেম্বাৰ্ছ বিল' 10 years ইন এজ, মানে বাৰ্থ চাৰ্টিফিকেটৰ জন্মৰ চাৰ্টিফিকেটৰ এটা জেৰক্স কপি দিব লাগিব যদি 10 বছৰৰ তলত মেম্বাৰজন হয়। 3 নম্বৰত কোৱা হৈছে চাৰ্টিফিকেট কপি অফ ৰেচিডেণ্ট পেজ অফ ভোটাৰ্ছ লিষ্ট। তো ভোটাৰ লিষ্টৰ এটা কপি দিব। 4 নম্বৰত কোৱা হৈছে কপি অফ টেক্স পে, লেণ্ড ৰেভিনিউ পে ৰিচিপ্ট, যেনেকুৱা খাজনাৰ ৰচিদ ইয়াতে এটা দি দিব জেৰক্স কৰি। সাৰেণ্ডাৰ চাৰ্টিফিকেট অফ ৰেচন কাৰ্ড, ফেমিলি আইডেণ্টিটি কাৰ্ড, নন এবিলিটি চাৰ্টিফিকেট যদি আছে দি দিব। 6 নম্বৰত দিয়া হৈছে এড্ৰেছ প্ৰুফ। এড্ৰেছ প্ৰুফ মানে ইয়াতে এটেষ্টেড কপি অফ পান কাৰ্ড, যিকোনো এটা দিলেই হ'ব। যদি পান কাৰ্ড থাকে পান কাৰ্ড দিব, ড্ৰাইভিং লাইচেন্স থাকিলে ড্ৰাইভিং লাইচেন্স দিব, আৰু যদি বেংক পাছবুক থাকে বেংক পাছবুক দিব। তো তাৰপিছত ইয়াত কোৱা হৈছে আই শ্ৰীমতী। তো ইয়াতে ফেমিলি হেড মেম্বাৰজনৰ নাম ইয়াত লিখিব। লিখাৰ পিছত ইয়াত তলতে চাওক ডেট লিখিব, আৰু ইয়াতে চাওক চিগনেচাৰ ইন ফুল অফ দ্য হেড অফ দ্য ফেমিলি, আৰু ইয়াত হেড অফ দ্য ফেমিলিৰ চিগনেচাৰ ইয়াত লিখিব। তাৰ পিছৰ ফৰ্মত আহিব ইয়াতে আপোনালোকে চাব এনেক্সাৰ 1 ফৰ্ম এইটো। তো এনেক্সাৰ 1 ফৰ্মত ইয়াত কি কোৱা হৈছে ইয়াতে আপোনালোকে চাব। তো যাৰ যাৰ নাম আপোনালোকে এড কৰিব বিচাৰিছে ৰেচন কাৰ্ডত, তো তেওঁলোকৰ নাম ইয়াত লিখি দিব 1 by 1 চিৰিয়েল নাম্বাৰ ৱাইজ। তো লিখাৰ পিছত ইয়াতে চাওক আপোনালোকৰ একনলেজমেণ্ট এটা দিয়া হৈছে। তো একনলেজমেণ্টত কি কোৱা হৈছে আপোনালোকে চাব। তো একনলেজমেণ্টত ইয়াত ফেমিলিৰ হেডজনৰ নাম প্ৰথমত লিখি এটা ফটো ইয়াত দিব লাগিব। তাৰপিছত ফৰ এক্সিষ্টিং কাৰ্ডছ, তো কাৰ্ড নাম্বাৰ, কাৰ্ড টাইপ ইয়াত লিখিব। তো ডকুমেণ্ট ইয়াত দি দিব, আৰু ইয়াত ডকুমেণ্ট ৰিকুৱায়াৰ্ড টু বি ইনক্লুজ এলং উইথ দিছ ফৰ্ম। তো আগত যিখিনি ডকুমেণ্টছৰ নাম উল্লেখ কৰা হৈছে চেম ডকুমেণ্টছ ইয়াতো কোৱা হৈছে, তো ইয়াতে দি দিব। যদি মোৰ ভিডিঅ'খিনি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ। তো আজি এইখিনিয়ে আছিল ভিডিঅ'। ধন্যবাদ।